একদম ভালকৈ চাওক, এইজনে হৈছে বিখ্যাত আমাৰ মায়ঙৰ বেজন, যিয়ে এটা মন্ত্ৰতে হাঁহ মাৰি দিছে। আমাৰ হাঁহ গোটেই খাম যে। এইফালে আমাৰ বনি আছে গাহৰি মাংস। হে গাইজ, কি খবৰ? ভালে আপোনালোকৰ? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 7:30 মানেই বাজিলে, মই গা পা ধুই মেলি আজৰি এতিয়া। এইফালে বিচনাও পাৰি কৰি আজৰি। দিনটো কি কৰি যাওঁ আপোনালোকক দেখাই যাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ব'লক এতিয়া চাহ খাই লওঁগৈ। এইফালে দেখিছিলে ইমান দিনৰ মূৰত আজি ডাঙৰ বৰষুণ দিছে, মানে ৰাতিপুৱাটো এনেকৈ দিয়ে আছে বৰষুণ। এই আমাৰ হাঁহকেইটাই চৰি আছে সেইখিনি। বৰষুণ বাৰু কাৰ কাৰ প্ৰিয় কওকচোন? মই যদি সদায় এনেকৈ বৰষুণ দি থাকিলেহেঁতেন, সদায় ভাল পাই থাকিলোহেঁতেন। এয়া আমি দুয়োটাই বহি চাহ অকণমান খাবলৈ লৈছোঁ। চাই থাকিব দেই। চাহ খাই মেলি হৈছিলেহে, এয়া দেখিছেনে ভাতৰ যোগাৰ কৰিব হ'লেই। ভাতৰ লগত আজি বনাইছোঁ মাছ আৰু জিকা। চিম্পুলকৈ বনাইছোঁ, অকণমান দেখাইছোঁ আৰু কেনেকৈনো বনাইছোঁ মই। সেই মাছ ফ্ৰাই কৰি লোৱা তেলখিনিতে দি দিলোঁ পিঁয়াজ, কেইটামান কেঁচা জলকীয়া, নিমখ, হালধি, তাৰপিছত অকণমান জিৰা গুড়ি আৰু এয়া অকণমান লৰাই পেলাই তাতে দি দিছোঁ এটা বিলাহী। বেছি বিলাহী নাই দিয়া বাৰু। এইখিনি অকণমান লৰাই এতিয়া ইয়াতে কাটি থোৱা জিকাখিনি দিছোঁ আৰু সৰু চাইজৰ এটা আলু দিছোঁ। দি মেলি অকণমান লৰাই ইয়াতে এতিয়া উতলা গৰম পানী দি দিম। চিম্পুলকৈ বনাইছোঁ, চবেই জানেই কেনেকৈ বনায়। অকণমান দেখাবলৈ মন গৈছে দেখাইছোঁ আৰু। এয়া দেখিছিলে উতলা গৰম পানী দি দিলোঁ, তাতে এতিয়া মাছ কেইপিচো দি দিম। বেছি মাছ নাই দিয়া, আমাৰ যিহেতু মানুহ 4টাহে। এয়া হ'বই হৈছে আৰু। আমি এতিয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ। ভাত খাই ইমান ধুনীয়া এখন তামোল খালোঁ, চাওকচোন তামোলখন কিমান ধুনীয়া চাফা। এতিয়া এইফালে এইজন মানুহলৈ ভালকৈ চাওকচোন, এইজনে হেনো হাঁহটো বোলে মন্ত্ৰ মাৰি পেলাইহে মাৰে হেনো। মহাশয়, হাঁহ মাৰোঁতে ইমান দেৰি লাগিছে, এনেকৈ হ'লে নহ'ব কিন্তু দেই। এইবোৰ দেখিলে খাবলৈ মন নাযায় আৰু। এইফালে আমাৰজনে আকৌ হাঁহটো চাফা কৰি লৈছে, মানে পুৰি লৈছে অকণমান। গোটেই খাম আজি হাঁহ আৰু দেই, চাই থাকিব আপোনালোকে। এইফালে হাঁহিটা মাৰি দিয়া, মিচিকীয়া হাঁহি। চি এইবোৰ কোনে চাফা কৰিব বাৰু? এইফালে হাঁহ পুৰিছে আৰু এইফালে বনাই আছোঁ গাহৰি মাংস। এপিচ খাই দিম নহ'লে। আমি নাখাওঁৱেই তোমালোকৰ কাৰণে, অকণমান আৰু আমি হাঁহ খাম গোটাই। কি মাৰি দিয়ে? এয়া আমাৰ হাঁহ পুৰি হৈ গৈছে হয়নে? আজি খাম আৰু গোটেই খাম হয়নে? এইখিনি এতিয়া কোনে চাফা কৰিব বাৰু? ধৰম পত্নী বুলি ক'লে নহ'ব, একদম বেগেট চাফা কৰা আহি শুনিছা? হৈছে ৰ'ব। এইফালে আমাৰ হাঁহটো ধুই আছে ধুনীয়াকৈ।
খাবা হেল্ল' ভাত পানী খাই মেলি মাত্ৰ আজৰি হৈ আহিছোঁ এতিয়া কেইটা বাজিলে এতিয়া 4টা বাজিলে 4টা বাজি গ'ল এফালে যোৱাৰ কথাও আছিলে যদি যোৱাটো হয় ভিডিঅ'টো চাই থাকিব দেখাম ক'ত যাওঁ এতিয়া নকওঁ আজি যিহেতু চানডে অকণমান ওলাই যাম বুলি ভাবিছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু হাঁহৰ মাংসৰ ৰেচিপি ইয়াত দিব লাগিব চাই থাকিব দেই কেনেকৈ বনাওঁ মোৰ ষ্টাইলত আপোনালোকক দেখাম মই নবনাবলৈ আছোঁ চাব মই যে আপোনালোকক কৈছিলোঁ এফালে আহিম বুলি এয়া চাওকচোন মই আহিছোঁ আজি গোলাঘাটৰ যমুনা পাৰ্কলৈ সন্ধিয়া লগা অকণ ওলাই আহিলে মনটোও ভাল লাগে দিয়কচোন কিমান যে ধুনীয়া পৰিৱেশ দেখিছেনে এইজনী মই অকণমান এনেই ফুৰিছোঁ আৰু চাই থাকক দেই ভিডিঅ'টো দেখাই থাকিম চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা ইমান যে মনোমোহা পৰিৱেশ নহয় এবাৰ ইয়ালৈ আহিলে ঘৰলৈ যাবলৈকে মন নাযায় কেতিয়াবা এনেকৈ অকণমান সময় নিজকো দিব লাগে মনটো কিবা এটা ভাল লাগে মোৰ যে আবেলিটো ইমান ধুনীয়াকৈ পাৰ হ'ল নহয় কেনেকৈ সময়খিনি গ'ল গমেই নাপালোঁ চাওকচোন সেউজীয়াবোৰৰ মাজত ময়ো গোটেইজনী একদম সেউজীয়াই হৈ আছোঁ ব্যস্ততাৰে ভৰা দিনটোৰ মাজত এনেকৈ যদি অকণমান সময় উলিয়াই ক'ৰবালৈ আহিবলৈ পাওঁ মনটো অকণমান মুকলি মুকলি লাগে নহয়নে বাৰু এয়া দেখিছেনে আন্ধাৰে হ'লগৈ সেইকাৰণে ভাবিলোঁ বেছি দেৰি নাথাকোঁ ঘৰলৈ যাওঁগৈ ঘৰত গৈ পেলাই আকৌ মাংসও বনাবলৈ আছে নহয় দিনত যে মাৰিছিলোঁ ৰাজহাঁহটো ব'লক এয়া ভাবিলোঁ কিবা এটা খাই যাওঁ অকণমান কিমান যে টেষ্টি টেষ্টি ম'ম'কেইটা নহয় কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই মই খাই লওঁ খাই মেলি লগ পাই আছোঁ এয়া ঘৰ আহি একদম প্ৰস্তুতি চলাই দিলোঁ মাংসৰ কাৰণে এইফালে কোমোৰা আলু কাটিলোঁ পিঁয়াজ আদা ৰচুন চব যা যোগাৰ কৰি এইফালে কেৰাহী পাতি দিলোঁ আৰু এটা কথা মই কিন্তু কেমেৰামেনহে দেই ৰান্ধনি বেলেগহে আপোনাৰ ৰেচিপি লিখিছে ধনিয়া জিৰা জিৰা গৰম মছলা এইফালে জিৰা তাৰপিছত এইফালে দিছে হালধি আদা ৰচুন দিছে গেছতকৈ জুইত বনোৱা টেষ্টটোহে বেছি ন সেইকাৰণে আজি গেছত নবনাই জুইতে বনাবলৈ ক'লোঁ মই মানে দিনত কৈছিলোঁ গোটেই গোটেই খাম বুলি কিন্তু খাবলৈ নহ'লে কাটি পেলালে খেৰে এইফালে এতিয়া সোৱাদ অনুসৰি নিমখ গৰমত একদম জুইছে গৰম উঠি গৈছে কিন্তু অকণমান ফেন বনাই আহিছোঁ এতিয়া মাংস বনাই আছোঁ হ'লে দেখাম চাৰি পুখুৰী দেই আৰু মাংস বনোৱা মানুহজনী এজন বঢ়িয়া ধুনীয়া মাংস বনাই ভাল খাব পাওঁ দেখাই আছোঁ আপোনালোকক খাব পাওঁ খাই মেলি দেখাম এইফালে এতিয়া গৰম পানী দিছে হৈ যাব নে আৰু দিবা আমাৰ হাঁহৰ মাংস খাব পৰা হৈ গৈছে আমাৰ হাঁহৰ মাংস একদম ৰেডি দেখিছেনে কি ধুনীয়া কালাৰ একদম কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু কিমান যে টেষ্টি হৈছিলে খাবলৈ এয়া দেখিছেনে খাবলৈ উলিয়াই আনিছোঁ খাই লওঁ ৰ'ব চাই থাকিব দেই গুচি নাযাব আৰু এটা কথা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ হেল্ল' দিনটোত যিমানখিনি পাৰিলোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই